हेलो फ्रेंड्स আজি অদ্ভুত ধৰণৰ এটা মানে বম ফুটাম মানে এই সৰু সৰু বম বিলাক যে এইবিলাক এটো খুলি এটা বনাম ডাঙৰকে 3 পেকেট মানৰ এটা বনাম আপোনালোকে ভিডিওটো চাই যাওক মানে স্কিপ নকৰাকে ভিডিওটো চাই যাব তেতিয়াহে গম পাব যে বমটো শিকিও লব কেনেকৈ বনাব পাৰি মই এখিনি খুলিব পাৰি এটো বমটো এটো ৰছিটো কাটিব নালাগে এটো এনেকৈ খুলিব পাৰি বমটো বমটো খুলি এটো খুলি ইয়াতে আমি খাৰখিনি ষ্টক কৰিম এখিনি লাগে বমটো খুলিবলৈ অকমান জোৰ লাগে আৰু এটো ইয়াতে এটা পেকেটটো থাকে এটো তো খাৰটো এনেকৈ ষ্টক কৰিব লাগিব আমি আজি বেছি বম নকৰো 12টা মান বমো কৰিম 12টা বমত এটা কৰিলে কিমান আৱাজ দিয়ে আপোনালোকে চাই যাব আপুনি হতে ভিডিওতে দেখি তামোলখন খাই লওঁ আগৈ খাৰ নাযায় আমাৰ এওঁলোক আহি লাগি আছে কামত এওঁলোক লাগি আছে এওঁলোকৰ কাৰণে কৰিবলগীয়া হৈছে ইবছৰ মানে এটা ফুটালো এইবাৰ জেচিবি এখন লুটিয়াই দিছিলে সেইটো বমে এইবাৰ সেই ৰোলাৰখন লুটিয়াই দিম দেখিছে নাই ভিডিওটো ৰোলাৰখন বেক কৰিলে দেখিব ন কেমেৰাটো বেক কৰি দিম পাৰ্টিটো লগাই দিছোঁ মই এতিয়া খুলিবলৈ বৰ এটা এইখিনি খাৰখিনি ন এই বম নুলুকাবি আকৌ তহঁতে লুকুৱাইছ নেকি পেলাইছ নেকি অঁ সব খাৰ উলিয়া তাৰপৰাহে চাবলৈ পাবি সেলফিত বনাই আছিলোঁ ন কেমেৰাটো এতিয়া ইমান হ'ল 25টা বমো খাৰ ইমানেই ওলায় এইখিনি তাকে এতিয়া বান্ধাটো দেখাই লওঁ এইটো হৈ গ'ল এতিয়া এইটো বান্ধাটো দেখাব লাগিব ন এইটো অলপ এলা আনিব লাগিব এইটো ইয়াত আহিব এইটো ইয়াত এইটো সমানকৈ ল'ব লাগিব এইটো ভাঁজটো দি থোৱা আছে মই এইটো ইয়ালৈ বস্তুটো আহিব দিব নালাগে আঠা হ'ব লাগে এইটো আহি ইয়াত পৰিব এইটো 4টা পেকেট হ'ব এইটো বস্তুটো ভুল হৈছে অলপ বান্ধনটো এইটো ঠাণ্ডু ভুল হৈছিলে তো ইয়াত আহিব নহ'লে সেই খাৰটো ইয়াত উঠি দিয়ে এইটো ইয়াত যিখিনি ৰছী মানে খুলিছিলোঁ বমখিনিৰ পৰা সেইখিনিয়ে বান্ধিব লাগিব এইটো ষ্টাইলত অলপ টানিব লাগিব
এইটো ষ্টাইলত ধুনীয়াকৈ এইটো এই ৰছীখিনিয়ে যিখিনি খুলিছিলোঁ এইখিনিয়ে খুলিব লাগিব, বান্ধিব লাগিব, তেতিয়াহে মজাটো আহিব। ইমান ডাঙৰ হ'লগৈ বমটো। ৰাখি ল'লোঁ এইটো বমটো, আৰু এইডাল আমাৰ এইডালত মমডাল বান্ধি লৈছোঁ, এনেকৈ ফালি লৈছোঁ যেনিবা। এইডাল সৰু হ'ল হয়, একো নহয়, মই আঁতৰ পৰাই জ্বলাম মমডাল। জ্বলাই দিলোঁ। ধৰিব লাগিব দুৱাৰৰ পৰা। নহয়, তই কেমেৰাটো ধৰি থাক। তেনেকৈ নহ'ব নহয়, কেমেৰাটো ওচৰত আনিলে মই দৌৰিম কেনেকৈ? তই দৌৰিব নালাগে নহয়। কেলে? মইহে দৌৰিম। হা, আৰম্ভ চাই থাকক আপোনালোকে। মানুহকেইটা গৈ লওক, এই বাইকত ফুটিব, হয় নি? মই ৰোলাৰখন উৰাই দিয়া কথা আছিলে, কিন্তু আমাৰ জিন্দাই বেয়া পাবতো, সেইটো কাৰণে মানে আমাৰ দাদা ভাগৰ বাইকে এই ৰোলাৰখন নুমাই গ'ল। জয় বিশ্বকৰ্মা বাবা বুলি ক'বা হা। নাই জ্বলা, ঘৈণীয়েকৰ লগত কাজিয়া লাগি আছে এই সুৰেণ শইকীয়া। দুবাৰ তিনিবাৰ ট্ৰাই কৰি আছোঁ, ভয় খাইছোঁ। অৱস্থা চাওক ৰাইজ, এইবোৰ ফাটি এদাই হৈ গ'ল, এতিয়াও ধুৱাই ওলাই আছে। কৃষ্ণ কাণ ওলাই এইবোৰ ওপৰতে এনেই থৈ দিছিলে। কৃষ্ণ কৃষ্ণ।